নমস্কাৰ। জ্ঞান দৰ্শনলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি অসমৰ বিশিষ্ট কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ জীৱনৰ ওপৰত আধাৰিত কেইটামান প্ৰশ্নোত্তৰ লৈ আপোনালোকৰ কাষত উপস্থিত হৈছোঁ। আগন্তুক হাইস্কুল টেটৰ পাঠ্যক্ৰমৰ আধাৰত এই প্ৰশ্নকেইটা ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আশা কৰোঁ আপোনালোকক উপকাৰ সাধিব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথম প্ৰশ্ন, কোনখন গ্ৰন্থৰ বাবে হীৰেণ ভট্টাচাৰ্যই ছোভিয়েট দেশ নেহেৰু বঁটা লাভ কৰিছিল? উত্তৰ, সুগন্ধি পখিলা। 1987 চনত এই বঁটা লাভ কৰিছিল তেখেতে সুগন্ধি পখিলা নামৰ কাব্যগ্ৰন্থৰ বাবে। সুগন্ধি পখিলা কাব্যগ্ৰন্থখনি 1981 চনত প্ৰকাশিত হৈছিল। দ্বিতীয় প্ৰশ্ন, কোন চনত হীৰেণ ভট্টাচাৰ্যই অসম উপত্যকা বঁটা লাভ কৰিছিল? উত্তৰ, 2000 চনত। উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে এই বঁটা প্ৰদান কৰে। ই অসমীয়া সাহিত্যৰ সৰ্বোচ্চ বঁটা। সৃজনীমূলক অসমীয়া সাহিত্যত স্মৰণীয় বৰঙণি আগবঢ়োৱা ব্যক্তিক এই বঁটা আগবঢ়োৱা হয়। 1990 চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। প্ৰথম 1990 চনত এই বঁটা লাভ কৰিছিল ভৱেন্দ্ৰনাথ শইকীয়াদেৱে। এই বঁটাত 2 লাখ টকা নগদ পুৰস্কাৰ, লগতে এখনি প্ৰশস্তি পত্ৰ আৰু এটা ট্ৰফি দিয়া হয়। এই ট্ৰফিৰ ডিজাইন প্ৰস্তুত কৰিছিল বিশিষ্ট শিল্পী শোভা ব্ৰহ্মদেৱে। তৃতীয় প্ৰশ্ন, হীৰেণ ভট্টাচাৰ্যক কি কবি বুলি কোৱা হয়? উত্তৰ, প্ৰেম আৰু ৰুদালিৰ কবি বুলি কোৱা হয়। হীৰেণ ভট্টাচাৰ্যই সাহিত্য একাডেমী বঁটা লাভ কৰা পুথিখনৰ নাম কি? উত্তৰ, শইচৰ পথাৰত মানুহ। 1991 চনত প্ৰকাশিত এই কবিতা সংকলনখনিৰ বাবে হীৰেণ ভট্টাচাৰ্যদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল 1992 চনত। এই পুথিৰ বাবে উত্তৰ প্ৰদেশৰ হিন্দী সংস্থাৰ সৌহাৰ্দ্য সন্মানো তেখেতে লাভ কৰিবলৈ সক্ষম হৈছিল। 6 নম্বৰ প্ৰশ্ন, কোন গ্ৰন্থৰ বাবে হীৰেণ ভট্টাচাৰ্যই অসম সাহিত্য সভাৰ বঁটা লাভ কৰিছিল? উত্তৰ, বিভিন্ন দিনৰ কবিতা। বিভিন্ন দিনৰ কবিতা গ্ৰন্থৰ বাবে হীৰেণ ভট্টাচাৰ্যদেৱে অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধুৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এই গ্ৰন্থখন প্ৰকাশিত হৈছিল 1974 চনত আৰু 1976 চনত তেখেতে সাহিত্য সভাৰ ৰঘুনাথ চৌধুৰী বঁটা লাভ কৰিছিল। 7ম প্ৰশ্ন, হীৰেণ ভট্টৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰ হ'ল যোৰহাট। 1932 চনত যোৰহাট চহৰত হীৰেণ ভট্টদেৱৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃৰ নাম আছিল স্নেহলতা ভট্টাচাৰ্য। 8ম প্ৰশ্ন, হীৰেণ ভট্টই সম্পাদনা কৰা আলোচনীখনৰ নাম কি? হীৰেণ ভট্টদেৱে 3খন আলোচনী সম্পাদনা কৰিছিল। এই আলোচনী 3খনৰ নাম হৈছে চিত্ৰবন, মনন আৰু আন্তৰিক। 9ম প্ৰশ্ন, হীৰেণ ভট্টাচাৰ্য অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ কবি সন্মিলনৰ সভাপতি আছিল? উত্তৰ, নগাঁও অধিৱেশন। অসম সাহিত্য সভাৰ 1986 চনৰ নগাঁও কামপুৰৰ মাধৱ কন্দলী ক্ষেত্ৰৰ কবি সন্মিলনৰ সভাপতি আছিল হীৰেণ ভট্টাচাৰ্যদেৱ। 10ম প্ৰশ্ন, তোমাৰ গান গ্ৰন্থৰ ৰচক কোন? উত্তৰ, হীৰেণ ভট্টাচাৰ্যদেৱ। 11ম প্ৰশ্ন, হীৰেণ ভট্টাচাৰ্যৰ একমাত্ৰ গীতৰ পুথিখনৰ নাম কি? উত্তৰ, তোমাৰ গান। 12ম প্ৰশ্ন, সুগন্ধি পখিলাৰ কবি বুলি কাক কোৱা হয়? উত্তৰ হ'ল হীৰেণ ভট্টাচাৰ্যক। হীৰেণ ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰুদালিৰ কবি, এই 2টা নামেৰে জনা যায়। বন্ধুসকল, আজিলৈ ইমানেই। পুনৰ কিছু নতুন তথ্যৰে এটা নতুন ভিডিঅ' লৈ আপোনাৰ কাষলৈ আহি আছোঁ। ভিডিঅ'টোৱে যদি আপোনাক উপকৃত কৰিছে তেন্তে লাইক কৰিব, বন্ধু বৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।